তো 30 মে তাৰিখত UPPL EM উইলসন হাজদা ডাঙৰীয়া, মাননীয় EM গৌতম দাস আৰু মাননীয় শিৱদে সমষ্টিৰ MLA জয়ন্ত বসুমতাৰী ডাঙৰীয়াই প্ৰেছ কনফাৰেন্স কৰিছিলে আৰু প্ৰেছৰ জৰিয়তে তেখেতসকলে বহুত অসত্য তথ্য দাঙি ধৰিছে আৰু তেখেতসকলে যে আমি BPF দল হিচাপে MCLA সকল হিচাপে আমি দিয়া যিটো প্ৰেছ মিটত দিয়া তথ্যবোৰক তেখেতসকলে প্ৰভাগাণ্ডা মানে মিছা প্ৰভাগাণ্ডা বুলি তেওঁলোকে আখ্যা দিছে। মই প্ৰথমেই ক'ম তেখেতসকলক আমি দিয়া তথ্যবোৰ প্ৰভাগাণ্ডাৰ কাৰণে কৰা নাই, ৰাইজক অৱগত কৰিবৰ কাৰণে আমি তথ্য সহকাৰে প্ৰেছ কনফাৰেন্সৰ জৰিয়তে গোটেই BTC-বাসী ৰাইজক, অসমবাসী ৰাইজক আমি তথ্য দাঙি ধৰিছোঁ। তো আপোনালোকে বহু ধৰণৰ মানে স্কিম, বহু ধৰণৰ আঁচনি আপোনালোকে ঘোষণা, ফাউণ্ডেশ্যন ষ্টোন, চেংচন নোহোৱা কাম বহুত তথ্য আপোনালোকে দাঙি ধৰিছে। তো আমি যিবিলাক তথ্য আপোনালোকলৈ দিছোঁ সেইবিলাক তথ্য সত্য তথ্য আৰু সত্য তথ্যবিলাককেই আমি আপোনালোকক দাঙি ধৰিছিলোঁ। তে আমি প্ৰথমে আপোনালোকক কেইটামান তথ্য ৰাজহুৱা কৰিবৰ কাৰণে আহ্বান কৰিছিলোঁ। এই তথ্যসমূহক আপোনালোকে কিয় দিব পৰা নাই? আপোনালোকে কিয় তথ্য দিব পৰা নাই? আপোনালোকে কয় যে আজি BTC-ৰ 5খন জিলা প্ৰশাসন আপোনালোকৰ আওতাত আহিছে বুলি কয়। আপোনালোকৰ আওতাত বা BTC-ৰ আওতাত অহাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন আপোনালোকে কিয় নেদেখালে? এতিয়াও সময় আছে, এতিয়াও দেখুৱাব পাৰে, কিন্তু আপোনালোকে কিয় এভইড কৰি চলিছে? প্ৰশ্নৰ উত্তৰ আপোনালোকে কিয় দিব পৰা নাই? আপোনালোকে দিয়ক এতিয়াও। তাৰপিছত আপোনালোকে যিটো আপোনাৰ NDFB ফেক এনকাউণ্টাৰত মৃত্যু হ'ব লগা পৰিয়ালক 1 লাখকৈ এক্সগ্ৰেছিয়া দিয়া হ'ল বুলি কৈছে। আপোনালোকে এতিয়াও কিয় ক্লিয়াৰ কৰা নাই যে আপোনালোকৰ যদি সাহস আছে, আপোনালোকে যদি ৰাইজক তথ্য দিয়াটো আপোনালোকে যদি সন্মান কৰে, এতিয়াও ক'ব পাৰে আপোনালোকে 1 লাখকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ফৰেষ্ট EM ডাঙৰীয়াই এক্সগ্ৰেছিয়া পে'মেণ্ট কৰিছে বুলি এতিয়াও মিডিয়াৰ জৰিয়তে, আমাক ডকুমেণ্টছ নালাগে, এতিয়াও যদি সাহস আছে আপোনালোকৰ এই 1 লাখ টকা দিয়াৰ তথ্য ৰাজহুৱা কৰক। মিডিয়াৰ জৰিয়তে ক'লেও আমি সুখী হ'ম। ইয়াৰ পিছত যে আপোনালোকে কয় যে কেতিয়াবা প্ৰমোদ বড়ো ডাঙৰীয়াই কয় মানে 3000 কোটি মানে কাৰাপশ্যন মানে লাইবিলিটিছ, আৰু কেতিয়াবা কয় 2300 কৰোৰ টকা লাইবিলিটিছ, আৰু আপোনালোকে ক'লে যে 900 কোটি মানে ঘাটালা হৈছে, কাৰাপশ্যন হৈছে, আৰু এইটো মানে BTC চৰকাৰে কাৰাপশ্যন কৰি গ'ল বুলি, লুণ্ঠন কৰি গ'ল বুলি আপোনালোকে প্ৰেছ মিডিয়াৰ জৰিয়তে আপোনালোকে ৰাজহুৱা কৰিছে। নিটকৰ যিটো এছেছমেণ্ট তথ্য, এই তথ্য আমাৰ হাতত আছে। নিটখনে যিটো আজিৰ দিনটোত মানে এছেছমেণ্ট কৰি আছে, যিটো হৈ যোৱা বা হৈ থকা কামৰ ওপৰত যিটো প্ৰতিবেদনৰ কাৰণে এছেছমেণ্ট কৰি আছে, এই তথ্য আমাৰ হাতত আছে যে টোটেল এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল 2350 মানে 50 crore আৰু টোটেল প্ৰজেক্ট 2292টা
প্ৰজেক্ট ইয়াৰ এছেছমেণ্টটো ইতিমধ্যে কৰিলে। ইয়াৰ পিছত 1489 crore যিটো মানে কণ্ট্ৰাক্টৰসকলক দিব লগা যিটো এছেছমেণ্ট, যিটো লাইবিলিটিজ, সেই তথ্য আমাৰ হাতত আহিল। কেনেকৈ ক'ব পাৰে আপোনালোকে 900 কোটি টকা মানে ঘোটালা কৰিছে, 900 কোটি টকা দুৰ্নীতি কৰিছে বুলি? আপোনালোকে পইচাই ৰিলিজ কৰা নাই, পইচাই দিব পৰা নাই। এই পইচাটো কোনে খালে, কোনে খাইছে? পইচাই ৰিলিজ কৰিব পৰা নাই। জবৰদস্তি আপোনালোকে যিটো মানে সেই সময়ত মানে 2, 3, 4 বছৰৰ পৰা যিটো চলি থকা কাম, এই কামবিলাককো আপোনালোকে কেঞ্চেল কৰি দিলে, আধৰুৱা কৰি দিলে। আধৰুৱা কৰাৰ পিছত যিটো পাব লগা যিটো পইচা, সেই পইচাখিনি আপোনালোকে মানে দিব পৰা নাই। আজি নিটখনে আজি যিটো এছেছমেণ্ট দিলে 1400 crore টকাৰ যিটো এছেছমেণ্ট, ডেট মিনছ ইমানখিনি কাম হৈছে, ইমানখিনি দিব লগা পইচা আছে বুলি সেইটো ক্লিয়াৰ হৈ গ'ল। এইটোৱে কথা। ইয়াত আৰু কোনেবা খোৱা, কোনেবা দুৰ্নীতি কৰা, এই কথাটো ৰাইজক কিয় আপোনালোকে মিছা কথা কয়? 900 কোটি টকা ঘোটালা কৰিছে বুলি কয়। 900 কোটি টকা ঘোটালা, পইচাই ৰিলিজ কৰা নাই। পইচা ক'ত ঘোটালা হ'ব কওকচোন দে। এইটো হ'ল আমাৰ BPFৰ ফালৰ পৰা ৰাইজলৈ এটা ক্লিয়াৰিফিকেশ্যন যে কোনো ধৰণৰ তেনেকুৱা ঘোটালা হোৱা নাই। আমি প্ৰজেক্টবোৰ কাম কৰিবলৈ দিয়া হৈছে। এটা প্ৰজেক্ট শেষ কৰিবলৈ হ'লে মিনিমাম মানে 1 বছৰত যদি শেষ নহয়, নেক্সট বছৰত কৰিব লাগে, আৰু যদি নেক্সট বছৰতো কমপ্লিট নহয় 3 বছৰত কৰিব লাগে। সেই সময়ত মানে ইলেকশ্যনৰ আগত যিবিলাক কাম এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়া হ'ল, এই দিয়াটো হয়তো কাম কৰি আছে। যদি কাম কৰিছে আপোনালোকে দিবই লাগিব। আজি আপোনালোকে নেদে বুলি ক'লেও আজি হাইকোৰ্টৰ কথা আপোনালোকে প্ৰথমে কয় আমি পুৰাণা মানে কণ্ট্ৰাক্টৰৰ পইচা নিদিওঁ বুলি কয়। ৰাইজৰ আগত কোনো কণ্ট্ৰাক্টৰৰ পুৰাণা পইচা নেদে বুলি কয়। সিদিনা গভৰ্ণমেণ্ট স্প'ক্স পাৰ্চন অৰূপ দে ডাঙৰীয়া, উইলছন হাস্তা ডাঙৰীয়া, তেখেতসকলে প্ৰেছ কনফাৰেন্সত নিজে স্বীকাৰ কৰিলে যে হাগ্ৰামা কাম কৰি থোৱা কামৰ এগেইনষ্টতে আমি পইচা পে'মেণ্ট কৰি আমি নতুন কামেই কৰিব পৰা নাই। আপোনালোকে নিজে কয় আমি নিদিওঁ, আৰু আপোনালোকেই নিজে চাৰ্টিফিকেট দি থাকে। যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মানে সেই সময়ত কাম কৰা নাই, এনেই ৱাৰ্ক অৰ্ডাৰ ইছ্যু কৰিছে, এনেই এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে, তেতিয়াহ'লে গুৱাহাটী যিটো মানে অনাৰেবল গুৱাহাটী হাইকোৰ্ট কিয় আপোনালোকক পে'মেণ্ট কৰিবলৈ আপোনালোকক নিৰ্দেশ কৰিছে? না তেতিয়াও ক'ব নেকি আপোনালোকে যে হাইকোৰ্টৰ জাজমেণ্ট যিটো ভেৰিফিকেশ্যন কৰাৰ পিছত মাননীয় হাইকোৰ্টে যিটো জাজমেণ্ট দিলে, এই জাজমেণ্ট দিয়াটো মানে ভুল, এইটো আমি নামানো বুলি আপোনালোকে ক'বলৈ ইচ্ছা হয় নেকি? এইটো হ'ল আমাৰ ক্লিয়াৰিফিকেশ্যন। ইয়াৰ পিছত আপোনাৰ যে এগ্ৰিকালচাৰ ডাঙৰীয়া পৰহি এটা ষ্টেটমেণ্ট দিছে যে 27 কোটি টকা আজিলৈকে পোৱা নাই বুলি কয়। মই ডাঙৰীয়াই মোক ক্ষমা খুজিবলৈ কৈছে যে মই ক্ষমা খুজিম নে আপুনি ক্ষমা খুজিব লাগে, আপুনি ভালকৈ চিন্তা কৰক। আপুনি ৰাজহুৱাকৈ এনেকুৱা মিছা তথ্য দিব নালাগে। ব্যক্তিগতভাৱে ডাঙৰীয়াক মই সন্মান কৰোঁ, কাৰণ তেওঁ আৰ্মি বেকগ্ৰাউণ্ডৰ পৰা অহা আৰু ৰাইজক সেৱা কৰিবলৈ ৰাজনীতি কৰা ব্যক্তি হিচাপে, মানুহ হিচাপে মই সন্মান কৰোঁ। কিন্তু আপুনি তেনেকুৱা মিছা কথা ক'লে মই আপোনাক কিন্তু সন্মান নকৰিম। মোক ৰাজহুৱাকৈ মানে ক্ষমা খুজিবলৈ কৈছে যে মই ক্ষমা খোজাৰ যোগ্য নে আপুনিয়ে ক্ষমা খোজাৰ প্ৰয়োজন আছে। আপুনি ভাবি চাওক যে আপোনালোকে 2020-21 ফাইনেন্সিয়েল বাজেট, এইটো BTC গভৰ্ণমেণ্টৰ এছেম্বলিত দিয়া তথ্য হয়। এইটো মাননীয় চিফ
প্ৰমোদ বড়ো ডাঙৰীয়া মোৰ প্ৰশ্নৰ উত্তৰত দিয়া তথ্য হয় 2020 চনত 2021 ফাইনেন্সিয়েল ইয়াৰত BTC মানে চৰকাৰ হিচাপে 671 crore 0.78 lakhs বাজেট এলোকেশ্যন আছিল ডিপাৰ্টমেণ্ট ৱাইজ এলোকেশ্যন আছিল প্ৰথম আপোনাৰ 1 নম্বৰত এলোকেশ্যন আছিল 19 কোটি 94 লাখ 19,000 আপোনালোকৰ এলোকেশ্যন আছিল তাৰপিছত ৰিলিজ এমাউণ্ট আপুনি খৰচ কৰিলে 19 কোটি 94 লাখ 19,000 আপুনি যিমান এলোকেশ্যন পাইছিল সিমান এলোকেশ্যন আপুনি কমপ্লিট ৰিলিজ কৰিছে গোটেই BTC গভৰ্ণমেণ্ট হিচাপে 671 কোটি টকা যিটো পোৱা ৰিলিজ 671 কোটি জিৰ' বেলেঞ্চ আপোনালোকে টোটেল কমপ্লিট পইচা 2.5-3 মাহত আপোনালোকে খৰচ কৰিছে আপুনি খৰচ কৰিছে না কৰা না মই নাজানো BTC গভৰ্ণমেণ্টে 3 মাহৰ ভিতৰত 671 crore টকা ডিপাৰ্টমেণ্ট ৱাইজ এলোকেট কৰি ডিপাৰ্টমেণ্ট ৱাইজ ৰিলিজ কৰি খৰচা কৰিছে ইয়াৰ হিচাপটো মই বিচাৰিছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়া কৈছে এইটো ডিপাৰ্টমেণ্টৰ লগত খৰচৰ হিচাপ আছে ডিউ টু শৰ্টেজ অফ টাইম এই কম সময়ৰ ভিতৰত আমি স্কিম আৰু এজেঞ্চিৰ নাম আৰু যিসকলে বেনিফিচিয়াৰী লিষ্ট সেইটো আমি বিচাৰিছিলোঁ আপোনালোকৰ চিফ ডাঙৰীয়াই ডিউ টু শৰ্টেজ অফ টাইম আমি লিষ্টখন প্ৰজেক্টৰ লিষ্ট আৰু বেনিফিচিয়াৰী লিষ্ট এইটো আমি দিব নোৱাৰিল বোলে মোক এছেম্বলিত উত্তৰ দিছে সেইটো আপুনি চাওক তাৰপিছত 2021 আৰু 22 যোৱা ফাইনেন্সিয়েল ইয়াৰত আপুনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হিচাপে আপুনি কিমান পাইছে আপুনি 25 crore টকা আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত এলোকেশ্যন আছে 25 কোটি টকা এলোকেশ্যন দিয়া আছে তাৰপিছত যোৱা 31 মাহলৈকে আপ টু ডেট আপোনাৰ এক্সপেণ্ডিচাৰ আছে 24 কোটি 7,10,375 আপুনি ইতিমধ্যে খৰচ কৰিলে 24 কোটি 7,10,375 এতিয়াও আপোনাৰ ডিপাৰ্টমেণ্টত 1 কোটি 42,89,625 টকা 94.40% আপুনি প্ৰগ্ৰেছ কৰিছে ইউটিলাইজ কৰিছে তথাপিও কয় আপুনি 27 কোটি টকা পোৱা নাই 27 কোটি টকা মই দেখাই নাই ইমান টকা পালে মই বহুত ভাগ্যৱান হ'লে হয় মই বহুত কাম কৰিব পাৰিলে হয় বুলি আপুনি কোৱা কথাটো অসত্য কথা হয় আপুনি দুটা বছৰত আপুনি ইতিমধ্যে পইচা পালে আপুনি 45.44 crore 45 কোটি 44 লাখ টকা আপুনি এলোকেশ্যন পাইছে আপুনি খৰচ কৰিছে ইয়াৰে আমি হিচাপ বিচাৰিছোঁ আপোনাৰ আপুনি হিচাপ দিব নোৱাৰে এইটো ইট ইজ আপ টু ইউ কিন্তু মই পইচা পোৱা নাই মোৰ ডিপাৰ্টমেণ্টত ইমান টকা অহা নাই মই পইচাই দেখা নাই 7 মাহৰ ভিতৰত ইমান পইচা ক'ত খৰচ কৰি তো আপোনালোকে সেইটো কথা কয় এতিয়া আপোনালোকে এটা মানে এস্কেপিষ্ট এটা মন্তব্য কৰে যে আমি কাম কৰিবলৈ সময়ে পোৱা নাই 7 মাহ 8 মাহত আমি কিমান কাম কৰি বুলি কয় আপোনালোকে 671 কোটি টকা 3 মাহত কেনেকৈ খৰচ কৰিলে ইয়াৰে হিচাপ বিচাৰিছোঁ মই ইমান বেয়া সময়ত কাম কৰাৰ পৰিৱেশ নাই ইলেকশ্যন কোড অফ কণ্ডাক্ট আপোনালোকেতো পইচা খৰচ কৰাত কাম কৰাত আপোনালোকৰ ইলেকশ্যন কোড অফ কণ্ডাক্ট আছে পইচা খৰচ কৰাততো আপোনালোকে ইলেকশ্যন কোড অফ কণ্ডাক্টটো চিন্তা কৰা নাই 8 মাহে কাম কৰিব পাইছে সময়টো বেলেগ কথা খৰচ কিয় কৰিলে খৰচৰ হিচাপে আমি বিচাৰিছোঁ না খৰচ বিচাৰাটো যদি অন্যায় হয় তেতিয়াহ'লে গণতন্ত্ৰ ক'ত থাকিব পাৰ্লামেণ্টাৰী ডেমক্ৰেচি ছিষ্টেম ক'ত থাকিব আমি ছিষ্টেমত কৈছোঁ আমি MCLA সকল ভাই BTCৰ টকা
হিচাপ লোৱাৰ অধিকাৰ আমাৰ আছে, হিচাপ বিচৰাৰ অধিকাৰ আছে। অধিকাৰটো লৈ পেলাই আমি এই কথাবিলাক আমি কৈছোঁ। ইয়াৰ পিছত যে আপোনালোকে আমি এই কৰিছোঁ, সেই কৰিছোঁ, অমুক কৰিছোঁ, তমুক কৰিছোঁ। তো সিদিনাও মই এটা প্ৰশ্ন কৰিছোঁ, ইমানেই যদি কৰিলে 2 বছৰত আপোনালোকে যিটো মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ যিটো বাজেট, ষ্টেট গভৰ্ণমেণ্টৰ যিটো 50% BTR চুক্তি ইনফ্ৰাষ্ট্ৰাকচাৰ মেটচিং শ্বেয়াৰ দিয়া থকা 2020-21 250 কোটি টকা আৰু 21-22 200 কোটি টকা যিটো পইচা আছিলে, ইয়াৰ কাৰণে আপোনালোকে প্ৰজেক্ট প্ৰপ'জাল কিয় দিব নোৱাৰিলে? মাথোন সিদিনা 24 মেত মোৰ এটা ডিউ লেটাৰৰ ওপৰত ফাইনেন্স ডিপাৰ্টমেণ্টে, IBA ডিপাৰ্টমেণ্টে ক্লিয়াৰিফিকেশ্যন কৰিছে যে এতিয়া আমি ভাৰত চৰকাৰক 3টা স্কিম আৰু অসম চৰকাৰক 4টা স্কিম 2 বছৰৰ ভিতৰত 2টা ফাইনেন্সিয়েল ইয়াৰ মানে 1000 কোটি ইতিমধ্যে বাজেট হৈ গ'ল। আপোনালোকে এটাও প্ৰজেক্ট ইমপ্লিমেণ্ট কৰিব পৰা নাই, এপ্ৰুভেল এতিয়াও কৰিব পৰা নাই। সেইটো কোৱাত কিবা দোষ আছে নেকি? মইতো দোষ আছে বুলি মই নাভাবোঁ, তো যিয়ে নহওক তেওঁলোকে যিটো আমাৰ এতিয়াৰ যিটো ক্লিয়াৰিফিকেশ্যন, এই ক্লিয়াৰিফিকেশ্যনটো দিয়ক। আৰু মই আজিও আৰু এটা প্ৰশ্ন কৰিম, EM ডাঙৰীয়াসকল, মাননীয় চিফ ডাঙৰীয়া, ডেপুটি চিফ ডাঙৰীয়া, আপোনালোকে যোৱা বছৰত আমাৰ শিক্ষকসকল, কলেজৰ মাষ্টাৰসকল, স্কুলত হাইস্কুল, ছেকেণ্ডাৰী, হায়াৰ ছেকেণ্ডাৰীত কৰ্মৰত শিক্ষকসকলৰ দৰমহা আপুনি কমপ্লিট কিয় ৰিলিজ কৰিব পৰা নাই? আপুনি শ্বৰ্টেজ কিয় কৰিলে? ডিউ টু শ্বৰ্টেজ অফ বাজেট পইচা নথকাৰ কাৰণে আজি মানে বাক্সা ডিষ্ট্ৰিক্টত 100তকৈ বেছি স্কুলৰ শিক্ষকবিলাকে আধৰুৱা পইচা পাবলৈ সক্ষম হৈছে। কমপ্লিট পইচা কিয় দিব পৰা নাই? 17 বছৰত তেনেকুৱা দৰমহা দিব নোৱাৰা কোনো পৰিৱেশ হোৱা নাই। আজি অসমত চাকৰিয়ালসকলক দৰমহা দিব নোৱাৰা কোনো এটা পৰিৱেশ হোৱা নাই। কিন্তু যোৱা নৱেম্বৰ যিটো মানে ফেব্ৰুৱাৰী মাহৰ যিটো দৰমহা আপুনি মাৰ্চ মাহত কিয় ৰিলিজ কৰি দিব পৰা নাই? ফেব্ৰুৱাৰী মাহৰ দৰমহা কিয় শ্বৰ্টেজ হ'ল? এইটো আপোনাৰ ইনএফিচিয়েঞ্চি নহয় জানো? BTC ছেক্ৰেটাৰিয়েটত কাম কৰা আমলাসকলৰ এইটো ইনচিনচিয়াৰিটি হয়নে নহয়? আপোনালোকৰ ইনচিনচিয়াৰিটিৰ কাৰণে আজি BTC অঞ্চলত কাম কৰা শিক্ষকসকলে ফেব্ৰুৱাৰী মাহৰ দৰমহা বহু শিক্ষকে নোপোৱাকৈ থাকিব লগা হ'ল। আপুনি এতিয়া দিব পাৰিব? এতিয়া যিটো মানে কিবা থাকিল লাইবিলিটিছ হ'ল নে নহ'ল? এইটো ক'বলৈ গ'লে মাষ্টাৰসকলৰ 2021-22 ফাইনেন্সিয়েল ইয়াৰৰ দৰমহা দিব নোৱাৰাটো লাইবিলিটিছ বুলি আমি ক'ম নেকি? আপোনালোকৰ নিচিনা আমি ক্লেইম নকৰোঁ। এই টকাটো এতিয়া এৰিয়াৰ হিচাপে আপোনালোকে পে'মেণ্ট দিয়ক। আপোনালোকে পে'মেণ্ট দিয়াৰ ব্যৱস্থা কৰক। দৰমহা দিব নোৱাৰা পৰিৱেশ কিয় সৃষ্টি হ'ল? অসমে দৰমহা দিব নোৱাৰা বুলিতো নহয় না। অসমৰ যথেষ্ট পইচা আছিল, যথেষ্ট BTCৰ শিক্ষকসকলক পইচা দিবৰ কাৰণে তেওঁলোকে ৰেডি আছিল। আপোনালোকে সময়মতে ছাপ্লিমেণ্টাৰী মানে পইচা বিচাৰিব নোৱাৰিলে, যাৰ ফলত আজি শিক্ষাগুৰুসকলে নৱেম্বৰৰ কষ্ট কৰা নিজৰ পাব লগা দৰমহাখিনি বঞ্চিত হ'ব লগা হ'ল। ধন্যবাদ। ইয়াৰ উত্তৰ মই বিচাৰিলোঁ।